পাইছে মানে বেটাই যাম দে গুড মৰ্নিং গাইজ মাজতে আমি দুদিনমান ৰেষ্ট লৈছিলোঁ আৰু আজি 8 নম্বৰ ন আজি 8 নম্বৰ কাৰণ না 9 নম্বৰ 9 নম্বৰ ন মানে হিলছত মাৰা হৈছে না আপত এইটো কাৰণে মানে এদিন বা দুদিন ৰেষ্ট লৈছোঁ বেছি নহয় এইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ বাকী আমাৰ এজন বাৰু তলতে থাকি গ'ল এতিয়া আমি দুজন গৈ আছোঁ বাকী আহি আছে নৱেম্বৰত পোষ্ট আপোনালোকে প্ৰেক্টিছ কৰক আমিও কৰি আছোঁ বাকী কি ক'ম আৰু ইণ্টাৰভিউ দিয়া জেগাতে লগ পাম বাকী লগৰীয়াবিলাকক তো প্ৰেক্টিছ কৰি থাকা চবে না কি কওঁ ন হ'ব আৰু লাহে লাহে মাৰি আছোঁ আৰু এইবাৰ নাম নাহিলে দুবাৰ নাম নাহিলে 3বাৰ হৈ গ'ল ইয়াৰটো প্ৰথমবাৰতে নাম নাহিলে আকৌ এবাৰ মাৰিম আৰু নাহিলে আৰু মাৰিম যেতিয়ালৈকে মানে বয়স শেষ নহয় মাৰিয়ে থাকিম এনেকৈ নহয় মাৰিব লাগে মাৰি থাকিম আৰু ন কিন্তু মানে অলপ ভালছে মাৰিম ভালকৈ দিয়ক আমি ভাইবালৈকে আহোঁ শেষলৈকে আহোঁ কিন্তু মানে পাছত নাম নহা হৈ থাকে এইটোৱে মানে অলপ প্ৰব্লেম আছে আৰু এবাৰতো 202টা পোষ্টটো মানে অলপ খেলি মেলি হৈ গ'ল না কেণ্ডিডেটবিলাক কেছ কৰাৰ কাৰণে কি সোণালী কৰিলে সেইটো কালি কোনটো এইটো এইটো গম নাপাওঁ এইটো কি হ'ল তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে লাইকটো কৰে বাৰু বহুত কমে কৰে কমেণ্টটো নকৰে তো আপোনালোকে অলপ চলপ কমেণ্ট কৰিব যাতে ভাল লাগে আমাকো অলপ মটিভেট হওঁ ইমানে বাই বাই